নমস্কাৰ কিয় বন্ধুসকল, চাহেল অবষ্টাকলে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যোৱা ভিডিঅ'টোত মানে বহুতখিনি সহায় পাইছোঁ আৰু বহুতে ফেচবুকত কমেণ্ট কৰি সুধিছে যে কেনেকৈ আই এম ইণ্টাৰেষ্টেড, কিন্তু কেনেকৈ এপ্লাই কৰিব লাগে সেইটো এতিয়ালৈকে বহুতে মানে জানিব পৰা নাই। তো এই ভিডিঅ'টোত মানে কেনেকৈ এপ্লাই কৰিব লাগে সেইটো দেখুৱাই দিম সম্পূৰ্ণ। আৰু কিছুমানে সুধি আছে ফ্ৰী নেকি, এই ট্ৰেইনিংটো ফ্ৰী নেকি। তো অসমৰ বেছিভাগ মানে পালকে বা নতুন প্ৰজন্মই এই পশুপালনৰ ক্ষেত্ৰত মানে ফ্ৰী ট্ৰেইনিংহে লোৱাৰ কাৰণে মানে চেষ্টা কৰে বা আগ্ৰহী হয়, কিন্তু পে'মেণ্ট ট্ৰেইনিং কিয় ল'ব নিবিচাৰে? কাৰণ পশুপালনত আমাৰ না লাভ নাই নেকি বুলি ভাবে নেকি? কাৰণ আমাৰ পশুপালন কৰি যে স্বাৱলম্বী হ'ব পাৰে তাৰে বহুতখিনি আমাৰ অসমতে মানে এক্সাম্পল আছে। কাৰণ আজি আপোনালোকে যদি প্ৰশিক্ষণ নোলোৱাকৈ কিবা এটা পশুপালন আৰম্ভ কৰে লাইফ ষ্টক বিজনেছত, তেতিয়াহ'লে আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে। কিন্তু আমাৰ নতুন প্ৰজন্মই যিবিলাকে কৰিব খোজে সেইবিলাকো কৰিব দিয়ক, কাৰণ ফ্ৰী যিকোনো বস্তু ভাল নহয় বুলি মই জানো। কাৰণ ফ্ৰী আপোনাৰ একদিনীয়া বা দুদিনীয়া প্ৰশিক্ষণ এটা ফ্ৰী দিব পাৰে, কিন্তু 3 মাহীয়া কোৰ্চ এটা কোনো সংস্থানে মানে ফ্ৰী কৰি দিব নোৱাৰে, কাৰণ সকলোৰে খৰচ পাতি থাকে। তো আপোনালোকৰ এই ভিডিঅ'টোত মই কিমান ফিজ মানে লাগিব 3 মাহীয়া কোৰ্চটোত, গাহৰি পালন বা ব্ৰইলাৰৰ কিমান ব্ৰইলাৰৰ ট্ৰেইনিংটোত বা মাছৰুমৰ ফাৰ্মিঙৰ ট্ৰেইনিঙত মানে কিমান ফি লাগিব বা কিমান টকা দিব লাগিব আপুনি, তো সেইটো সম্পূৰ্ণকৈ জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা মানে কথা, মই মোৰ ভিডিঅ' চাই থকা যিবিলাক মানে ভিউৱাৰ্ছক ক'ব খুজিছোঁ যে আমি অসমত পশুপালন কৰিও স্বাৱলম্বী হ'ব পাৰোঁ, কাৰণ আমাৰ ইয়াতেই মানে সেইবিলাকৰ ডিমাণ্ড বেছি। আমি মাছ মাংস বহুত খাওঁ, তো সেইকাৰণে আমি বাহিৰৰ পৰা এতিয়া আনিব লগা অৱস্থা হৈছে। যিকোনো ক্ষেত্ৰতে চাওক, আপুনি ব্ৰইলাৰ বাহিৰৰ পৰা আহিছে, কণী বাহিৰৰ পৰা আহিছে, বা গাহৰি মাংস আজি বাহিৰৰ পৰা আহিছে, গাহৰি বাহিৰৰ পৰা আহিছে, কিন্তু আমাৰ অসমত সেই পৰিমাণে উৎপাদন হোৱা নাই কাৰণেহে মানে সিহঁতে বজাৰখন দখল কৰিবৰ কাৰণে চান্স পাইছে। যদি আমি সম পৰিমাণে উৎপাদন কৰোঁ, তেতিয়াহ'লে আমি যদি মাৰ্কেটখন ভালকৈ বুজি পাওঁ, তো তেতিয়াহ'লে আমি বজাৰখন দখল কৰিব পাৰিম। কিন্তু আমি চব বস্তু যদি ফ্ৰীতে বিচাৰোঁ তেতিয়াহ'লে নহ'ব। আৰু ট্ৰেইনিং আমাক আৰ্মিটো শিকাইছিল যে ট্ৰেইনিং ইজ দ্য বেষ্ট ৱেলফেয়াৰ, মানে আৰ্মিৰ কাৰণে এটা আমি ট্ৰেইনিঙে আমাৰ চবচে বেষ্ট ৱেলফেয়াৰ আছিল আমাৰ, সেইটোৱে কৈছিল বা আমিও কৈছিলোঁ জুনিয়ৰক। তো চব ক্ষেত্ৰতে ট্ৰেইনিং বা প্ৰশিক্ষণ আপুনি যদি লয় তেতিয়াহে আপোনাৰ সেইটো বেছি ৱেলফেয়াৰ হয়। এতিয়াও মই শিকি আছোঁ, কাৰণ মই একোৱেই নাজানো এতিয়া। মই এতিয়ালৈকে প্ৰাইভেট ট্ৰেইনিং এটা কৰিছোঁ, চৰকাৰী ট্ৰেইনিং 2টা কৰিছোঁ, তো 3টা ট্ৰেইনিং কৰিছোঁ, কিন্তু যিখিনি জানিব লাগে এতিয়ালৈকে মই তাৰে 1% নাজানো। তো যিখিনি জানো সেইখিনিয়ে ক'ব বিচাৰিছোঁ আপোনালোকক, কাৰণ শিক্ষা যেতিয়ালৈকে লৈ থাকিম তেতিয়ালৈকে আমাৰ কেতিয়াও শেষ নহয়। বয়সৰ কোনো মানে সীমা নাথাকে শিক্ষা লোৱাৰ কাৰণে। তো আপোনালোকে ট্ৰেইনিং ল'বলৈকে চেষ্টা কৰক, বা নতুন প্ৰজন্মক আপোনাৰ ল'ৰা ছোৱালী ভাই বেহেন মানে যিকোনো মানে প্ৰশিক্ষণ দিয়াবলৈ চেষ্টা কৰক, তেতিয়াহে মানে সিহঁতে ভালকৈ পশুপালনটো কৰিব পাৰিব। কাৰণ ট্ৰেইনিং নোহোৱাৰ কাৰণে আজি যিকোনো বেমাৰ আজাৰ হ'লে আপুনি ট্ৰিটমেণ্ট সময়মতে দিব পৰা নাই। তো সেইকাৰণে গাহৰি মৰিছে বা ব্ৰইলাৰ মৰিছে, যিকোনো পশুপালনতে লাইফ ষ্টকতে আপোনালোকে যদি সময়মতে মেডিচিন নিদিয়ে তেতিয়াহ'লে মৰ্টেলিটি আপোনাৰ থাকিবই। কাৰণ মোৰো গাহৰিৰ বেমাৰ হৈছিল, ময়ো এতিয়ালৈকে যিখিনি মই জানো বা মই ডক্তৰৰ পৰামৰ্শ মতে মেডিচিন ইউজ কৰিছোঁ। কাৰণ মেডিচিনখিনি ইউজ কৰিব জানিব লাগিব, আপুনি ইনজেকশ্যন মাৰিব জানিব লাগিব, তেতিয়াহে আপুনি মানে তেতিয়াহে আপোনালোকৰ বেমাৰৰ চিকিৎসা যেতিয়া সময়মতে কৰিব পাৰিব, তেতিয়া আপোনাৰ সেই মানে এটা যিকোনো পশু হওক বা পক্ষী হওক সেইটো সোনকালে সুস্থ হ'ব। আপোনালোকে ফেচবুকত যিকোনো বেমাৰ এটা হ'লেই মানে এড দিব, বোলে এইটো মোৰ স্কিনৰ প্ৰব্লেম হৈছে, এইটো মোৰ জ্বৰ উঠিছে, কি কৰিম। কিন্তু ফেচবুকততো কোনো ডক্তৰ নাই, কাৰণ আপুনি নিজে প্ৰশিক্ষণ ল'ব লাগিব, অলপ পইচা খৰচ কৰিবই লাগিব আপোনালোকে। যেতিয়ালৈকে পইচা খৰচ নকৰে তেতিয়ালৈকে আপুনি কেতিয়াও সফল হ'ব নোৱাৰিব। সেইকাৰণে আপোনালোকক কৈছোঁ, যিমান পাৰে আপোনালোকে প্ৰশিক্ষণত ভাগ লওক। তো পে'মেণ্ট হওক, যিখিনি খৰচ কৰিলেও আপোনালোকে কষ্ট কৰি হ'লেও প্ৰশিক্ষণটো লোৱাৰ কাৰণে আপোনাৰ আগ্ৰহী হ'ব। আৰু আপোনালোকে এটা কথা মানে বুজি পোৱা নাই যে শ্বেয়াৰ কৰা নাই। যিকোনো বস্তু আপোনালোকে শ্বেয়াৰ কৰিব লাগে, যেতিয়া আপোনাৰ প্ৰত্যেকজন যাতে অসমৰ মানুহে আজি এই প্ৰশিক্ষণৰ কথা গম পায়। কাৰণ আমাৰ অসমত প্ৰশিক্ষণ কিয় নাপায়,
চৰকাৰী হিচাপে এইটো প্ৰশিক্ষণ দিছে, আমি কিন্তু পাব্লিচিটি নাই, কাৰণ প্ৰত্যেকজন মানুহে গম নাপায় অসমৰ, কাৰণ পাব্লিচিটি নাই, সেইকাৰণে বস্তুটো গম নাপায়। তো আপোনালোকে মই ভিডিঅ'টোৰ জৰিয়তে মানে সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে শ্বেয়াৰ কৰক, তেতিয়া আপোনাৰ কোনোবা এজন মানে নতুন প্ৰজন্মৰ বা কোনোবা এজন পালকৰ যাতে ভাল হয়, সেইকাৰণে আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে, তেতিয়াহে মানে নিজৰ ভাল নহ'লেও নিজে যদি কৰিব ইচ্ছা নাই কিন্তু বেলেগৰ কৰিব ইচ্ছা আছে, সিহঁতে গমেই পোৱা নাই, তো আপোনালোকে শ্বেয়াৰ কৰক। তো প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব আপোনালোকে। এতিয়া আপোনালোকে দেখিছে মোবাইলৰ স্ক্ৰীণত, এইটো হ'ল অফিচিয়েল ৱেবছাইট আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ হয়। আৰু আপোনালোকে যোৱা ভিডিঅ'টোত গমেই পাইছে, আপোনালোকে www.aauodl.ac.in যেতিয়া আপুনি টাইপ কৰি দিয়ে, তো এইটো ৱেবছাইটত আপোনালোকে ডাইৰেক্ট আহি পাব। তো ইয়াতে আপোনাৰ ৰাইট চাইডে দেখিছে লেটেষ্ট নটিফিকেশ্যন, তো তাতেই আমাৰ গোটেইখিনি এডভাৰটাইজমেণ্ট আৰু তাৰপিছত আপোনালোকৰ কোৰ্চৰ এডভাৰটাইজমেণ্ট হৈ গ'ল, অনলাইন এপ্লাই কেনেকৈ কৰিব লাগে, আৰু অনলাইন এপ্লাইৰ মানে লিংকটো ইয়াতে দিয়া আছে। তো আপোনালোকে তললৈকে আহিব আৰু ইয়াতে দেখিছে আপোনাৰ চেক ডিটেইলছ অফ কোৰ্চ এপ্লিকেশ্যন এণ্ড এডমিশ্যন ফি। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব, কাৰণ এইটো নতুনকৈ দিছে এতিয়া বৰ্তমান। তো যোৱাবাৰ ভিডিঅ'ত মানে বনাওঁতে নাছিল আৰু এইটো এতিয়া নতুনকৈ দিছে। তো ইয়াতে আপোনালোকে দবাই দিয়াৰ পাছত এখন বেলেগ পেজ এখন অ'পেন হ'ব। ইয়াতে আপোনাৰ কোৰ্চ ডিটেইল দেখিছে, দ্য ফলোয়িং কোৰ্চ আৰ অফাৰ ডিউৰিং দ্য একাডেমিক ইয়াৰ 2023-24 ফাৰ্ষ্ট এডমিশ্যন চাইকেল। তো ইয়াতে আপোনালোকে দেখিছে কোৰ্চ শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ মাছৰুম প্ৰডাকশ্যন টেকন'লজি 1 মাহৰ 8 পাছ লাগে, আছামিছ আৰু হিন্দী দুয়োটা লেংগুৱেজতে কৰিব পাৰিব। ব্ৰইলাৰ ফাৰ্মৰ 10 দিনৰ ইয়াতো 8 পাছ আৰু আছামিছ আৰু ইংলিছ। তাৰপিছত বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন ফৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট, এইটো 6 মাহৰ কাৰণে আৰু BSc ইয়াৰে এলিজিবিলিটি লাগে, আৰু আছাম আৰু গাহৰি পালনৰ 3 মহীয়া। ইয়াতে দেখিছে এডমিশ্যন এপ্লিকেশ্যন ফিজ, ইয়াতে শ্বৰ্ট টাৰ্ম ট্ৰেইনিঙৰ কাৰণে 110 টকা আৰু চাৰ্টিফিকেট কোৰ্চৰ কাৰণে 210 টকা। আৰু মাছৰুম প্ৰডাকশ্যন টেকন'লজিৰ কাৰণে আপোনালোকে কোৰ্চ ফিজ আপুনি 2010 টকা দিব লাগিব, ব্ৰইলাৰ ফাৰ্মিৰ কাৰণে 1510 টকা, আৰু বায়' ফাৰ্টিলাইজাৰ প্ৰডাকশ্যন এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ কাৰণে 10,010 টকা দিব লাগিব, আৰু গাহৰি পালনৰ কাৰণে আপোনালোকে 7,510 টকা দিব লাগিব। তো ইয়াতে আপোনাৰ অনলাইন এপ্লাইৰ কাৰণে ইয়াতো লিংক আছে, তো ইয়াতে ডাইৰেক্টলি আপোনালোকে ক্লিক কৰি দিব পাৰে। আৰু ইয়াতে লাষ্ট ডেট 25 ফেব্ৰুৱাৰী দেখুৱাইছে, আৰু আপোনালোকে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে আপোনালোকে পে'মেণ্ট কৰিব লাগিব কোৰ্চ ফিজটো, আৰু আপোনালোকৰ 9 মাৰ্চৰ পৰা আপোনালোকৰ কোৰ্চ মানে আৰম্ভ হ'ব। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব, ইয়াতে ক্লিক কৰি দিব আৰু ৰিডাইৰেক্টলি আপোনালোকে ফৰ্মখনলৈকে গৈ পাব। তো ফৰ্মখন অ'পেন হোৱাৰ পাছত আপোনালোকে দেখিছে এখন ফৰ্ম, আৰু ইয়াতে প্ৰথমতে আপোনালোকে ইমেইল এড্ৰেছ, আপোনাৰ যোনটো ইমেইল এড্ৰেছ সেইটো আপোনালোকে ইয়াতে টাইপ কৰি দিলে হ'ল। আৰু তাৰপিছত নেক্সট আপোনালোকৰ নাম আহিল, আৰু ইয়াতে আপোনালোকৰ নাম যিটো মানে নাম সেইটো মানে লিখি দিব। আৰু কোৰ্চ আপোনালোকে 4টা কোৰ্চ আছে, আপুনি কোনটো কোৰ্চ কৰিব খোজে ইয়াৰে যিকোনো এটা কোৰ্চ আপোনালোকে চুজ কৰি ল'ব। আৰু আপুনি এতিয়া কোনটো লেংগুৱেজ মানে কোনটো মিডিয়ামত কৰিব, আপুনি ইংলিছ কৰিব, আছামিছ কৰিব, যিকোনো অপশ্যন এটা। আৰু আপোনালোকৰ অভিজ্ঞতা আছে কি নাই এগ্ৰিকালচাৰৰ, আপোনাৰ প্ৰথম য়েছ ন', আৰু ডেট অফ বাৰ্থটো ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো চইচ কৰি দিলেই হ'ল, আৰু ইয়াতে আপোনাৰ ফাদাৰ্ছ নেম ইয়াতে লিখি দিলেই হ'ল। আৰু ইয়াতে পাৰ্মানেণ্ট এড্ৰেছ আপোনাৰ যিকোনো যি এড্ৰেছ হয় সেইটো এড্ৰেছটো দিলে হ'ল। ইয়াতে কৰস্পণ্ডেণ্ট এড্ৰেছ বা আপুনি বেলেগত আছে যদি তাৰে এড্ৰেছটো দি দিলে হ'ল। আৰু ইয়াতে মোবাইল নম্বৰটো দিব লাগিব আপুনি, আৰু ইয়াতে হোৱাটছআপ নম্বৰ, আৰু ইয়াতে পাছপৰ্ট চাইজ ফটো ইয়াতে এখন আপুনি আপোনাৰ নিজৰ মানে আপলোড কৰিব লাগিব ইয়াতে। তো প্ৰথমতে আপুনি ফাইলত ছেভ কৰি লৈ তো সেনেকৈ আপোনালোকে কৰি দিব। আৰু ইয়াতে এডুকেশ্যন আপোনাৰ কোৱালিফিকেশ্যন কিমান হয়, আৰু ইয়াতে এডুকেশ্যন মানে চাৰ্টিফিকেটখন আপুনি ইয়াতে আপলোড কৰিব লাগিব। আৰু কিছুমানে মেট্ৰিক পাছ বা মানে ক্লাছ 10ত পঢ়ি থাকিলে কৰিব পাৰে কি নোৱাৰে সেইটো সুধিছিল, তো সেইটো নোৱাৰিব চাগে, কাৰণ ইয়াতে ক্লাছ চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব, মেট্ৰিক পাছৰ চাৰ্টিফিকেট গাহৰি পালনৰ কাৰণে। আৰু ইয়াতে আপোনাৰ দেখিছে অনলাইন এপ্লিকেশ্যনৰ মানে পে'মেণ্টৰ কাৰণে লিংক, ইয়াতে ক্লিক কৰি
তাৰপিছত সেই হিচাপে আপোনালোকে যোনটো কোৰ্চৰ কাৰণে কৰে তো সেই হিচাপত আপুনি পইচাটো পে'মেণ্ট কৰি আৰু এইখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে মানে আপুনি স্ক্ৰীনশ্বট বা পোষ্ট কৰি আপোনালোকে পঢ়িব পাৰে আৰু ইয়াতে আপুনি কি কৰিছে কেনেকৈ পে'মেণ্ট কৰিছে তাৰে ইয়াতে লিখিলেই হ'ল ৰেফাৰেঞ্চ নম্বৰ এটা থাকে আৰু তাৰপিছত স্ক্ৰীনশ্বট মাৰি আপোনালোকে এড ফাইলত আপুনি এড কৰি মানে ছাবমিট কৰি দিলেই হ'ল তো এইখিনিয়ে আপোনালোকৰ কৰিব লগা আৰু সকলোৱে ভালকৈ বুজি পাইছে চাগে তো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ বহুত বহুত থেংক ইউ